মৰ্নিং নমস্কাৰ স্বাগতম জনাইছোঁ পদ্মজ ব্লগৰ অন্য এটা ভিডিঅ'লৈ। আৰু আজি বহুত দিনৰ মূৰত আচলতে আপোনালোকৰ এটা ভিডিঅ' লৈ আহিছোঁ। আৰু অকণ বাহিৰত ওলাই আহিছিলোঁ মানে আলিফালে। তাৰপিছত আজি এফালে যাম, আপোনালোকক ভিডিঅ' দেখাই ডিব্ৰুগড় ইউনিভাৰ্চিটি যাম আজি প্ৰথমবাৰৰ বাবে। ডিব্ৰুগড় ইউনিভাৰ্চিটি যিসকলে চাইছে তেওঁলোকৰ বাবে ভিডিঅ'টো নহ'ব পাৰে, যিসকলে নাই চোৱা তেওঁলোকক ডিব্ৰুগড় ইউনিভাৰ্চিটিখন দেখুৱাবলৈ চেষ্টা কৰিম। কি কাৰণে গৈ আছোঁ, কেলৈ গৈ আছোঁ আপোনালোকক কি ভাবিছোঁ। এতিয়া বতৰটো চাওক কেনেকুৱা গোমা হৈ আছে। এতিয়া লগৰ এজন যাব, যিহেতু মই ইউনিয়নত আছোঁ। ইউনিয়নৰ আজি মিটিং এখন আছে। ইয়াৰ পৰা গৈ এতিয়া মই এই ড্ৰেছ পোছাক পিন্ধি লওঁ, কলেজীয়া ড্ৰেছ পিন্ধি যাব লাগিব। তেনে ব'লক ভিডিঅ'টো আৰম্ভ। একদম ড্ৰেছ পিন্ধি ৰেডি হৈ গ'লোঁ। এতিয়া গৈ আছোঁ মানে বাইকখন অকণমান আগত থৈ আহিলোঁ। ৰাস্তাটো বহুত বেয়া। আমাৰ এতিয়া দেখিছে গোটেই ৰাস্তা কিয় একদম বৰষুণ একেৰাহে দি অৱস্থা নাইকিয়া হৈ গৈছে। আৰু এতিয়া আমি যাবলৈ আছোঁ ডিব্ৰুগড় ইউনিভাৰ্চিটি। যিহেতু মই ইউনিয়নত আছিলোঁ, ইউনিয়নৰ মেম্বাৰ 2022-23 বৰ্ষৰ ইউনিয়নৰ এছিষ্টেণ্ট জেনেৰেল ছেক্ৰেটাৰী পেখাতি কলেজৰ। আৰু আজি আমাৰ ইউনিয়নৰ মিটিং আছে, মোক শিকোৱা নহ'ল যিহেতু পিছত দুজন বুলি কৈছিলোঁ যে এজন আৰু আহি গ'ল আমাৰ প্ৰেছিডেণ্ট কলেজৰ। আৰু দুইজন আমি যাবলৈ লৈছোঁ। এতিয়া গৈ আছোঁ একদম ধুনীয়াখনে। আৰু ৰাস্তাৰ যাত্ৰা আমাৰ আৰম্ভ। কিন্তু এটা পথাৰ ইমান গোমা বতৰটো মানে আচৰিতকৈ গোমা হৈ আছে বতৰটো। আৰু গৈ নিষ্ঠুৰ বতৰ পাই গ'ল আমাক। এতিয়া আমি অকণমান ঘৰ এটাত সোমাই দিছোঁ, দোকান ঘৰ এটাত সোমাই ধুনীয়াকৈ ৰখি দিছোঁ অকণমান দেৰি। আৰু আকৌ আপোনাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি পাই গ'লোঁ। ইয়াতে ভিতৰৰ ওচৰত আপোনালোকে চাই লওক। তালৈ সোমাই অকণমান জুবোলা হৈ আহিলোঁ কিন্তু যিহেতু, আৰু এ চি ভিতৰত সোমাই দিলোঁ। আৰু ইয়াত আমাৰ সমবেত সংগীতেৰে আৰম্ভ। মিটিংখন হৈছে আগন্তুক ইলেকশ্যন, কলেজ ইলেকশ্যন, ইউনিভাৰ্চিটি ইলেকশ্যন কেনেধৰণে হোৱা উচিত, কেনেধৰণে হ'ব লাগে তাৰ বিষয়ত এখন আমাৰ মিটিং হৈছিলে। প্ৰেছিডেণ্ট আৰু যিহেতু জি এছ অকণমান কিবা এটা অসুবিধা হোৱাৰ বাবে মই এজ যাবলগীয়া হ'ল। আৰু মিটিংখিনি বাকীখিনি কথা আপোনালোকে উপদেষ্টা মহোদয়ে কৈছে, আমি বাতৰি কাকতত এডভাৰটাইজমেণ্ট দি আমি বিভিন্নজনৰ পৰা মতামত সংগ্ৰহ কৰিম। এই গোটেইখিনি চালি জাৰি চোৱাৰ পিছত আৰু যি বাস্তৱত মানে যিটো প্ৰয়োগ কৰিব পাৰি, এনেকুৱা নহয় যে আমি এটা সিদ্ধান্ত ল'ব পাৰোঁ, কিন্তু হয়তো বাস্তৱত সেইটো ভাল সিদ্ধান্ত, বহুত ভাল হ'ব পাৰে। ইউনিভাৰ্চিটি মিটিঙো শেষ হ'ল। আৰু আমি এতিয়া ওলাই আহিলোঁ, প্ৰায় 2টামান বাজিছে এতিয়া। আৰু ৰ'দ অকণমান উলিয়াইছে। আমি যাবলৈ ওলাইছোঁ ঘৰলৈ। আৰু গৈ আছোঁ ৰাস্তা এইটো এখন ইউনিভাৰ্চিটিৰ ভিতৰত এনেকুৱা এটা ইমান সুন্দৰ এটা পৰিৱেশ, গছ গছনি ভৰপূৰ ইউনিভাৰ্চিটি। আৰু দেখিবলৈ বৰ ধুনীয়া, দেখিবলৈ ভাল লাগিছে পৰিৱেশটো। আৰু আপোনালোকে গছ কি ধুনীয়া নাহৰ গছ, ফুল গছ আছে। আৰু আমি এতিয়া ভোক লাগিছে যিহেতু ৰাতিপুৱা ভাত অলপমান খাই গৈছোঁ। এতিয়া ভাত অলপমান খাওঁগৈ বাইদেউ হোটেলত। আৰু এতিয়া বাইদেউ হোটেলত আপোনালোকক লগ পাই আছোঁ। এইখনে বাইদেউ হোটেল। আৰু এইখন ইউনিভাৰ্চিটি পোৱাৰ আগতে আছে বাইদেউ হোটেল পাব। ভাত খাই লওঁ। বাই, আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ।